আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বিশেষ এটা কামত মৰিয়নি টাউনলৈ যাবলৈ ওলাইছোঁ। যিহেতু মই বৈষ্ণৱী গ্ৰাম্য সংগঠনৰ সম্পাদিকা, সেয়েহে আজি গোটৰ টকা জমা ৰাখিবৰ বাবে মই বেংকলৈ যাব লগা হৈছে। সেই কামৰ উপৰিও মোৰ আৰু এটা বিশেষ কাম আছে। সেই কামটোৰ বাবে মোৰ লগত মোৰ শাহুমা আৰু শহুৰ দেউতাও যাব। মই তেওঁলোকৰ লগতে যাবলৈ ওলাইছোঁ। যিহেতু বেংকত ভিডিঅ' কৰিবলৈ কিছু অসুবিধা হ'ব, সেয়েহে মই বেংকৰ পৰিৱেশ আপোনালোকক নেদেখুৱাওঁ। মই টাউনলৈ গৈ থাকোঁতে মৰিয়নি টাউনৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবৰ বাবে মই চেষ্টা কৰিম। টাউনৰ পৰা ঘূৰি আহিয়েই মই আপোনালোকক আমাৰ ঘৰৰ বাৰীখনৰ ফল মূল আদি দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে এতিয়া মই বেংকৰ পৰা আহি লওঁ। আহিয়ে মই আপোনালোকক ঘৰৰ বাৰীৰ পৰিৱেশটো দেখুৱামহি। মোৰ জীৱনৰ প্ৰতিটো সময় পাৰ কৰি দিম তোৰে লগত। জীবনে মৰণে তোকে মই ভাল পাওঁ। টাউনৰ পৰা অহাৰ পিছতে মই গা পা ধুলোঁ, গা পা ধুই চাহ খালোঁ। এতিয়া মই আপোনালোকক আমাৰ বাৰীখনৰ পৰিৱেশটো দেখুৱাম। তেনেহ'লে ব'লকচোন, বেছি পলম নকৰি মই আমাৰ বাৰীখনৰ সুন্দৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। চব কমলা লাগিছে। এতিয়া মই আপোনালোকক মাটি কঁঠালজোপা দেখুৱাইছোঁ। এয়া এটা মাটি কঁঠাল লাগি আছে আৰু এইজোপা শেৱালি ফুলৰ গছ। শেৱালি ফুলৰ গছ। আমাৰ আদাখিনি দেখুৱাইছোঁ আপোনালোকক। এইবিলাক আদাৰ গছ।
বহুতখিনি আদা ৰুই থোৱা হৈছে। এতিয়া মই আপোনালোকক আমাৰ লাই পুলিখিনি দেখুৱাইছোঁ। এয়া লাই পুলি ৰুই থৈছোঁ। এয়া ফ্ৰেঞ্চবিনৰ গছ। শাকনি বাৰীখন আকৌ এবাৰ দেখুৱাই দিছোঁ। পুলি লগোৱা সম্পূৰ্ণ হোৱা নাই। যেতিয়া পুলি লগোৱা সম্পূৰ্ণ হ'ব, এটা পুনৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ। আৰু অলপ পুলি লগাবলৈ বাকী আছে। সেইখিনি পুলি লগালে এটা সুন্দৰ ভিডিঅ' বনাম বুলি মই ভাবি আছোঁ। এতিয়া মই আপোনালোকক আমাৰ দুজোপামান ফুলগছ দেখুৱাইছোঁ। এয়া কেইজোপামান ফুলগছ এইখিনিতে ৰুই থোৱা আছে। এতিয়া মই আপোনালোকক কেইজোপামান ফুলগছ দেখুৱাইছোঁ। এই কেইজোপা ফুলগছ এতিয়া মই আপোনালোকক আমাৰ ঘৰৰ বাঁহ গছখিনি দেখুৱাইছোঁ। এয়া আমাৰ বাঁহ গছখিনি। আমাৰ বাৰীখন যথেষ্ট ডাঙৰ, বহুত বাঁহ আছে। সেয়েহে মই আমাৰ বাৰীখনৰ আপোনালোকক বাঁহখিনিও দেখুৱাই দিছোঁ। আমাৰ বাৰীৰ পৰা এনেকৈ পথাৰখনো দেখা পোৱা যায়। এয়া মই বাৰীখনৰ পৰা পথাৰখন দেখুৱাই দিছোঁ। আমাৰ বেছিকৈ গৰম উঠিলে আমি আহি এইখন চাঙতে বহি থাকোঁ। ইয়াতে ঠাণ্ডা ল'বৰ বাবে আমাৰ গৰম উঠিলে বহি থকা চাংখন দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া মই আপোনালোকক আমাৰ ঘৰৰ হালধি গছ কেইজোপা দেখুৱাইছোঁ। এইকেইজোপা হালধি গছ। এতিয়া মই আপোনালোকক আমাৰ ঘৰত লাগি থকা মৌচুমী টেঙাজোপা দেখুৱাই দিছোঁ। এয়া চাওক মৌচুমী টেঙা আমাৰ বাৰীত এনেদৰে লাগি আছে।
এইখিনিতে কেইবাজোপাও মৌচুমী টেঙা গছ আছে। আৰু এজোপা মৌচুমী টেঙা গছ মই দেখুৱাই দিছোঁ আপোনালোকক। এজোপা মৌচুমী টেঙা গছ লাগি আছে। এইবাৰ মই আপোনালোকক দুজোপামান কমলা গছ দেখুৱাই দিছোঁ। আমাৰ ঘৰত কমলা গছো যথেষ্ট পৰিমাণে আছে, কিন্তু কমলা এইবাৰ যোৱাবাৰতকৈ কম লাগিছে। এই জোপা কমলা গছ, কিমান ধুনীয়াকৈ কমলা লাগি আছে। এইবাৰ মই আপোনালোকক চকলা টেঙাজোপা দেখুৱাই দিম। এয়া আমাৰ এজোপা চকলা টেঙা গছ। আমাৰ ঘৰত কমলা, চকলা টেঙা, মৌচুমী টেঙা, কাজি নেমু, গোল নেমু আদি সকলো বিধৰ টেঙাই আছে আমাৰ বাৰীত। আমাৰ বাৰীখন যথেষ্ট ডাঙৰ, সেইকাৰণে বহুত বিধৰ খেতি কৰিব পাৰি। আমাৰ ঘৰত পাণৰ উপৰিও জালুকৰ গছো আছে ভালেমান কেইজোপা। এইকেইজোপা জালুকৰ গছ দেখুৱাই দিছোঁ আপোনালোকক। ইমান এটা সুন্দৰ পৰিৱেশ। এইজোপা মিৰিকা টেঙা গছ। মিৰিকা টেঙা গছজোপা আপোনালোকক দেখুৱাইছোঁ। আৰু দুজোপা পাণ গছ দেখুৱাইছোঁ আপোনালোকক। কলগছ কেইজোপা দেখুৱাই দিছোঁ আপোনালোকক। এয়া কল লাগি আছে। এইজোপা আম গছজোপা দেখুৱাইছোঁ। এইদৰে অমিতা পুলিও আমাৰ ঘৰত বহুত লগাই থোৱা আছে। কিমান ধুনীয়াকৈ চৰাইবিলাকেও কান্দি আছে। আজি মই আপোনালোকক আমাৰ বাৰীৰ সুন্দৰ পৰিৱেশটো দেখুৱাইছোঁ, সেউজীয়া পৰিৱেশটো দেখুৱাইছোঁ। এয়া চাওকচোন আপোনালোকে আমাৰ বাৰীখন চাই কেনেকুৱা পাইছে। আজি মই আপোনালোকক মৰিয়নি টাউনৰ কিছু পৰিৱেশ দেখুৱালোঁ। টাউনৰ পৰা অহাৰ পিছতে মই
আমাৰ ঘৰৰ বাৰী পৰিৱেশটো আপোনালোকক দেখুৱালোঁ। যদি আপোনালোকে মোৰ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ধন্যবাদ।